মানে এইটো ৰাস্তা বোলে শ্বৰ্টকাট হয়, মামায়ে ক'লে আমাক, আমি গম নাপাওঁ। ফাৰ্ষ্ট টাইম আহিছোঁ, ফাৰ্ষ্ট টাইম মানে ছেকেণ্ড টাইম, বাট প্ৰথমবাৰ আমি মানে পাহৰি গৈছিলোঁ ক'ত ক'ত আহিছোঁ। 2016 এতিয়া 22 আফটাৰ 7 years। চাওঁ, এয়া আমি গৈ আছোঁ। দাৰ্জিলিঙৰ ৰাস্তাবিলাক আপোনালোকে এনেকুৱাই পাব, মানে পাহাৰত উঠা সৰু সৰু, বাট মাষ্ট ভিজিট, আহিবই। বহুত মানে ধুনীয়া, মানে আহিলে যাব ইচ্ছা নাযায় ঘৰত। উঠি আছোঁ পাহাৰতে, মামি এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহিছে। ৰাস্তা যদি কোনোবাই ইয়াতে কৈ দিয়ক, বাইদেউ কৈ দিয়ক, যদি ইয়াতে আহে আৰু ইয়াতে খাব পাৰিব, বেটাৰীখন বহুত ভাল হয়। আমি যোৱাটো ইয়াতে মই লোকেশ্যনটো দি দিম আপোনালোকক হা। অ'কে গাইছ, বহুত লিখি থ'লোঁ, বহুত লিখি থ'লোঁ। ইমান আৰু ক'ব নোৱাৰোঁ, গাঁৱৰ পৰা আহিছোঁ আমিও, বহুত ভাল লাগে। তামাম আৰু আমাৰ ঘৰৰে হোটেল আছে, আপোনালোকে কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যনত আপোনালোকক লোকেশ্যনটোও দি দিম, লিংকটোও দি দিম, দিয়ক। ইয়াতে বহুত ভাল ভাল চলগিলাখান পাব কম দামতে, চুৱেটাৰগিলাখান অলপ দাম হ'ব আৰু সেইটো নকওঁ, ঠাণ্ডা জেগা নহয় সেইকাৰণে চলগিলাখান কিন্তু কমতে পাব। আৰু ইয়াতে কচমেটিক বস্তুগিলাখান মানে ভালকৈ পাব, আৰু বহুত ভাল ভাল বস্তু আছে ইয়াতে। ইয়াতে মানে অলপ নিজকে ভালকৈ ৰখাৰ মানে জাগা, আৰু এইটো তামাম ভাল, তামাম ভাল। আৰু ইয়াতে আহিলে মানে সেই আৰু চুৱেটাৰ আনিব বেছিকৈ। বহুত জানেইতো আপোনালোকে, আপোনালোকক ক'ব নালাগে যে দাৰ্জিলিং ঠাণ্ডা জেগা। তথাপিও এই ইয়াতে ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, মানুহবিলাকো বহুত ধুনীয়া গাইছে। আৰু চৌৰাস্তাত যাবা আছে, তাতে আৰু ভাল ভাল দেখাবা আছে। দেখছো আপোনালোকে দে পিছে কৈছোঁ দে জাগা গাইছ, এইগিলাখান কিজানি হোটেল নহয় নে, হোটেল বুলি লিখা আছে, হোটেল বুলি লিখা আছে। চৌৰাস্তাটো কেতিয়া মানে ভাগাৰ লাগছে বা। সেয়া স্কুলৰ পৰা ছোৱালীবিলাক আহিছে, মাইনাত এইবিলাক চাওক, বহুত ধুনীয়া মানে কৈছোঁ গা। এতিয়া আমি চৌৰাস্তা পালোঁ আৰু অলপ আছে সেইখিনি আৰু এই আৰু এই ঘোঁৰাটো উঠি কিনে যাব পাৰে, কাৰোবাৰ যদি ভাগাৰ লাগে। দেন আমি ইমানকেইটা মানুহতো ঘোঁৰাটো উঠিব নোৱাৰোঁ, আমি একদম খোজকাঢ়িয়ে যাম গাইছ। এইটো চাওক ঘোঁৰা, একবাৰ উঠি দিয়া ভাইটি চুনু টাটা। হাই দেখিব পাৰিব ইয়াত ঘোঁৰাত ঘোঁৰাবিলাক চাওক। গাইছ এই আজি দেখিছে, চিকুন চিকুন আপি গিলাক। মামা অনুভৱ আপোনাৰ? অনুভৱ মানে কি ভাল লাগে দাৰ্জিলিং আহি, আপোনালোকে আহিব, বহুত ধুনীয়া পৰিৱেশ, ঠাণ্ডা একদম মজা। আৰু কিন্তু এতিয়া আমাৰ গৰম লাগছি, খোজকাঢ়ি আছো না, এইয়া চৌৰাস্তা, এইটোৱে চৌৰাস্তা। ইয়াতে মানুহবিলাক গধূলি আহি বঢ়িয়াকৈ বহে নেকি? দাৰ্জিলিঙৰ এইটো মেইন পইণ্ট বুলিয়ে ক'ব পাৰি আৰু ন। এটা আহিলে মানে মানুহ মানে এটা আহিবই আৰু, এইটোৱে মেইন আৰু ইয়াৰ পৰা আৰম্ভণি হয়। এই তামাম ঘোঁৰা দেখা পাব আপোনালোকে, যদি ঘোঁৰা দেখা নাই দাৰ্জিলিং আহিব। এই চাওক কি ধুনীয়া একদম লবৰ হেৰি মাৰি দিছে গাইছ। না
চবে আমাৰ গুণৰো ভাল লাগছে ইয়াতে ঘোঁৰা চৰা দেখা পাইছে চৌৰাস্তাত কিন্তু বহুত গৰম লাগছে বহুত আৰু কি নকৰা তুমি এতিয়া ঠাণ্ডা কৈছা এতিয়া গৰম নাই নাই বেয়া গৰম লাগছে ৰ'দ দিছে তো মানে বহুতকেইটা পিন্ধি আছো তো ঠাণ্ডা লাগব বুলি ক'লে পুৰা গৰম লাগি গৈছে এতিয়া চাক চাক আমাৰ চুলে কিন্তু বহুত ভাল পাইছি তামাম আৰু গাইছ সেইখন হোটেল ছানফ্লাৱাৰ আহি যাব চৌৰাস্তাত আহিলে তথাপি চাওক মানুহবিলাক বহি আছে ভাগা ধৰিছে যিমান যি নহওক নে কি মানে ইমান কষ্ট আছে ইমান বগা বগা মানুহ পায় আমি নিজকে নিজে কামবা লাগে আমাৰ নে কি বাবা অঁ নেপালী না আছে বগাই তাকেতো আমি এইকেইজনী কলা আছো নেপালী জনগোষ্ঠী বেছি আছে মানে নেপালী বগা বগা দাদা লাগবে নাকি কাবাক এই ঠাণ্ডাখনত চিচি ক্ৰীম কেনেকৈ গৈ মানে ইয়াতে কি হ'ল চলি ওলাব বসছি নাই ন অঁ আৰু কিবা ক'বা মানে বহুত আছে জাগা চাবা আমি যাই থাকো আহক তই মানে চম্পাপৰি খাইছা দে খা এই চব কয়লাবিলাক আনি আছে বেয়াও লাগে সিহঁতৰ কষ্টবিলাক দেখি পেলাই বহুত কিন্তু শক্তিশালী মানুহ দেই ৰে নিৰে একা কি আই লাভ দাৰ্জিলিং দি আছে তাৰমানে সেইটোৰ কাৰণে এতিয়া ৰাতি কিন্তু বহুত পূৰ্ব ইফালেও দেখোন মস্ত ডাঙৰ কৰি নহয় মন্দিৰ এটি কিবা সৰস্বতীও আছে নে স্কুলে হ'ব পাৰে সেই গাড়ী চাইকেলখন দাৰ্জিলিং পুলিচ কি ধুনীয়াকৈ থাকে চাওকচোন আমাৰ তাতে পুলিচে চাটা মাৰি থাকে এইটো কি মন্দিৰ নে কি ঠিক আছে যাওঁ এইটো দে শুনো দে চাহ 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 ফটোগ্ৰাফাৰ মাৰি লৈছে পকেটত বস্তুকেইটা পৰি যায় চলিও গোটা খোজকা নাকাৰা আছে অন্যান্য খোজকাঢ়ি যায় থাকে কিন্তু গাড়ীবিলাক জোৰতো যায় মানে আপাকেইটাক চাওক মানে দৰে ভাল লাগছে মোৰ কিন্তু লগা নাই দেই
টাটা এতিয়া